মই এতিয়া আপোনালোকক দেখাবলৈ বিচাৰিছোঁ যে আৰু এই বিস্কুটৰ নাম আছে চুগাৰ ফ্ৰী বিস্কুট, নহয় জানো? মানে যাৰ যাৰ মানে চুগাৰ আছে সিহঁতি এই বিস্কুটটো খাব পাৰিব। আৰু তোমাৰ মানে নহয় এখন এখন প্লেটত মানে কেইটাকৈ মানে উঠে মানে বিস্কুট কোৱাচোন? এখন প্লেট মানে কেইটাকৈ সেই বিস্কুট উঠে কোৱা? 25টা উঠে। আৰু এইটো হৈছে ক্ৰীম ৰোল বুলি কোৱা হয়, ক্ৰীম ৰোল। আৰু এইবোৰ হৈছে মিঠা। আৰু এইবোৰ হৈছে মিঠা পপ। মানে ইমানেই টেষ্টি লাগে খাই, মানে ইমানেই টেষ্টি লাগে মানে কি ক'ম আৰু কেক মিস্ত্ৰী ক'লৈ গ'ল? কেক মিস্ত্ৰী ক'ত গ'ল? কেক হয় নি? আৰু এইটো হৈছে ক্ৰীম ৰোল বুলি কোৱা হয়। ভাইটি মানে এটাত মানে কিমানকৈ হেৰি বিকা মানে তোমালোকে? 10 ৰুপিজকৈ বিকা। মানে এপিছত যদি মানে 10কৈ বিকা মানে ইয়াত মানে কিমান টকা মানে লাভ থাকে? মানে ইমান মানে লাভ নাথাকে একচুৱেলি ন? আৰু এইবোৰ আছে মিঠা পপ, আৰু মানে মিঠা পপ হয়। আৰু এইবোৰ মানে দেখিব পাইছে যে, আৰু এইবোৰ আছে মানে মানে তেল বিস্কুট বুলি কোৱা হয়, তেল বিস্কুট। আৰু এইবোৰ হৈছে ক্ৰীম বন। এইটো অকল মাংসই কাটি থাকে, মোৰ মানে অকল মাংসই কটা কাম। আৰু আমাৰ সেই দাদাই মানে মানে আজি বনাব মানে চিকেন কাৰী হেৰি মানে বনাব, আৰু মই মানে আপোনালোকক এতিয়া মই দেখাবলৈ বিচাৰিছোঁ। দাদা আপোনাৰ মাংস কটা মানে কেইবছৰ হ'ল? মইতো 1.5 বছৰ মান হ'ল। জুখি ল'লে কি? নাই জোখা, উলিয়াই আছোঁ। জুখি ল'ব, বেছি থৈ লাভ নাই। আধা কেজি লাগিলে অকণমান কমলৈ গ'ল। সেইটো মতে নহ'লে থাকিয়ে যায় হয় নাই? মোৰ বেছি বছৰ হোৱা নাই, এইটো মানে কটাটো ষ্টাইল শিকিছোঁ আৰু। দাদা আৰু মানে আপুনি মানে বেকাৰী মানে কাম কৰি মানে কেনেকুৱা হেৰি লাগিছে অলপ মানে কৈ দিয়কচোন। মানে আপোনাৰ মানে কেইটামান মনটো মানে ভাল লাগে নে বেয়া লাগে মানে বেকাৰীত যে কাম কৰিছে? গ'ল চাগে এইটো মই আকৌ আহিলোঁ, মোৰ এই ভাইটোৰ ওচৰত আকৌ আহিছোঁ। আৰু এই মানে বিস্কুট মানে হেৰি এইটো, আৰু এইটো হৈছে নাৰিকলৰ মানে বিস্কুট বুলি কোৱা হয়, নাৰিকল বিস্কুট। মানে ককনাট হয়। আৰু আপুনি মানে আমাৰ মানে বেকাৰীলৈ আহিব, আৰু আমাৰ মানে বেকাৰীখন আছে নামৰূপ শংকৰী কলা কৃষ্টি কেন্দ্ৰৰ ওচৰত আছে। আৰু আপোনালোকে সকলো আহিব। ইয়াত মানে বিভিন্ন ধৰণৰ মানে বিয়া কেক, বাৰ্থডে কেক আৰু হেপী এনিভাৰ্চাৰী কেক বনোৱা হয়। আৰু মানে হেপী মেৰেজ কেক মানে বনোৱা হয়। আৰু জন্মদিনৰ কেক চেক মানে সকলো মানে বনোৱা হয়। আৰু
আৰু মই এনেকৈ দেখাইছোঁ আৰু এই বেকাৰীত থকা ল'ৰাখিনিয়ে এতিয়া মানে কেক চেক মানে বনাই থকা হৈছে আৰু বনাইছে। এইটো হয় হেৰি ব্ৰেড কটা মেচিন। আৰু এইটো হৈছে ব্ৰেড আৰু মানে ব্ৰেড কটা মেচিন বুলি কোৱা হয় না। বস্তু তাত লগাই দিয়ে আৰু আপোনালোকে দেখি পাইছে যে আৰু এইটো হৈছে ব্ৰেড কটা মেচিন আৰু যদি আপোনালোকে ব্ৰেডটো যদি এনেকৈ ভৰাই দিয়ে আৰু মানে ব্ৰেডটো মানে পূৰা চাইজত মানে ওলাই আহিব। ধন্যবাদ।